Hi guys, it's me Pranjan. এই ভিডিওত আমি Microsoft Excelৰ কুইক অ্যাক্সেস টুলবাৰ যেটো আছে হেতু চাবলৈ ট্ৰাই কৰিম। হৈছে কুইক অ্যাক্সেস টুলবাৰ দিস ওয়ান। হৈছে এটো কুইক অ্যাক্সেস টুলবাৰ বুলি কোৱা যায়। এটো কাস্টমাইজেশন টুলবাৰ হয়। যত নেকি আপুনি শর্টকাট ওয়ে কিছুমান ইউজ কৰা যায় আপুনি ডাইৰেক্টলি যাতে আপুনি পাৰ্টিকুলাৰ ফাইল এটা সেভ বা আনডু বা প্ৰিন্ট যিকোনো কৰিব পাৰে। হৈছে যদি আপুনি সেভ কৰিব লগিয়া হয় তেতিয়ালে আপুনি মেনুত যাব। ওকে এটা কথা যেটো কুইক অ্যাক্সেস টুলবাৰ হেতু যেটো এক্সেলৰ যেটো মেনু হয় মেনুৰ কাষতে থাকে ঠিক আছে তো যেতিয়া আপুনি সেভ কৰিব যায় সেভ কৰিব যাওঁতে আপুনি মেনুত যাব লাগে তাৰ পিছত আপুনি গৈ সেভ কৰিব লাগে তো কুইক অ্যাক্সেস টুলবাৰ যেতিয়া সেভ মেনুটো থাকে এটা সুবিধা এটা হয় কি আপুনি ডাইৰেক্টলি তাত গৈ আপুনি সেভ কৰি দিব পাৰে ক্লিয়াৰ হৈছে আৰু এটা কথা কুইক অ্যাক্সেস টুলবাৰৰ আপুনি সাইডত এই দেখিছে এৰো এটা দেখিছে আপুনি যে এৰোত ক্লিক কৰিব তাতে কিছু কন্টেন্ট কিছুমান শো কৰিব হৈছে যিবোৰ কন্টেন্ট আপুনি কুইক অ্যাক্সেস টুলবাৰত আপুনি এড কৰিব পাৰিব সাপোজ মই মেইলটো এড কৰিব বিচাৰিছো আপুনি যেতিয়া চেক কৰি দিব হৈছে ইয়াতে মেইলটো আহি গৈছে ক্লিয়াৰ যদি আপোনাৰ মেইলটো প্ৰয়োজন নাই তেতিয়াহলে আনচেক কৰি দিব ক্লিয়াৰ ওকে ইয়াৰ বাদেও যদি আপুনি এক্সট্ৰা কিবা এড কৰিব বিচাৰিছে হৈছে তেতিয়াহলে আপুনি মোৰত যাব মোৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেকুৱা এটা মেনু আহিব হৈছে মেনুত আপুনি যিকোনো এটা সিলেক্ট কৰি ল'ব পাৰে ক্লিয়াৰ তো মই এটা সেভ কৰি লৈছো যিকোনো এটা সাপোজ মই ইয়াতে সিলেক্ট কৰিছো ক্যালকুলেটৰ হৈছে সিলেক্ট কৰি এড কৰিব এড কৰাৰ লগে এইটো সাইডত যিটো মেনু আছে সেই মেনুত এড হৈ যাব এই মেনুত অহাৰ লগে লগে আপুনি গম পাই যাব যে আপোনাৰ কুইক অ্যাক্সেস টুলবাৰত অলৰেডি এড হৈ গৈছে যেটা আপুনি ওকে কৰি দিব ওকে কৰাৰ লগে লগে এড হৈ গৈছে ঠিক আছে যদি আপুনি এটো ৰিমুভ কৰিব বিচাৰিছে তেতিয়াহলে এৰত যাব এৰত গৈ যদি কন্টেন্টস থাকিব কন্টেন্টৰ আপুনি মোৰ কমান্ডত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সেই ওয়েব পেজটো খোলা হ'ব পেজটো খোলা হ'ব তো আপুনি যেটো ৰিমুভ কৰিব বিচাৰিছে এটা আপুনি সিলেক্ট কৰি লব সিলেক্ট কৰি ৰিমুভ কৰিব দেন ওকে হৈছে ৰিমুভ কৰি দিছে তাৰ বাদেও যদি আপুনি ইয়াৰ কিছুমান কন্টেন্টস আপুনি কুইক অ্যাক্সেস বাৰত এড কৰিব বিচাৰিছে সাপোজ মই পেজটো এড কৰিব বিচাৰিছো আপুনি তাতে যে ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰি এটো এড টু কুইক অ্যাক্সেস হৈছে আপুনি যে এড কৰি দিব এড হৈ গ'ল দেখিছে তো এনেকৈ আপুনি এড কৰিব পাৰিব ক্লিয়াৰ তো আপুনি যদি ৰিমুভ কৰিব বিচাৰিছে তে পাৰ্টিকুলাৰ মানে যেটো আইকন আছে আইকনত ৰাইট ক্লিক কৰিব ৰাইট ক্লিক কৰি আপুনি ৰিমুভ কৰি দিব হৈছে তো এই ভিডিওত ইমান লৈ প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰিব নেক্সট ভিডিওত লগ পোৱাৰ আশাৰে এতিয়ালৈ এৰিছো থ্যাংক ইউ এণ্ড বাই বাই